গাৰ্গ ডাঙৰীয়া যদি ন্যায় নাপায় তেতিয়াহ'লে আপোনাৰ নিচিনা হাংগু পাংগু মোৰ নিচিনা মানুহে ক'ত ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা কথাবিলাক তেওঁলোকৰ হোৱা ঘটনাবিলাক উলট পালট হৈ আছে আমি যিখিনি স্ক্ৰীনশ্বট পাইছোঁ সেইখিনি স্ক্ৰীনশ্বটটো মিছা নাছিলে এই স্ক্ৰীনশ্বটখিনি চাই প্ৰত্যেকজন মানুহে ক'ব পাৰিব এজন মূৰ্খই গম পাব যে ই অঘটন নহয় ই দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড গতিকে এজন চিজাৰ এটাক থকা এজন যদি শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক তাত যাবলৈ কোনে অনুমতি দিলে আৰু তেওঁলোকৰ হুৱে বাৰ বডিগাৰ্ড হিচাপে থকা সিদ্ধাৰ্থ শৰ্মাই নকওঁ মুখৰ পৰা বেয়া শব্দ ল'ব কি কৰি আছিলে তাত সিদ্ধাৰ্থ শৰ্মাই কি কৰি আছিলে সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব আছিলে জুবিন গাৰ্গ ডাঙৰীয়াক কি খায় কেতিয়া হাগে কেতিয়া কি কৰে চব দায়িত্ব ল'বলৈ সিদ্ধাৰ্থ শৰ্মাই সেইটো সময়ত কি কৰি আছিলে সিদ্ধাৰ্থ শৰ্মা খবৰদাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভাগৰ 30 কোটি টকা আপোনাৰ ৰয়েল হেৰিটেজ আছে 2-3টা পানী ফেক্টৰী আছে আপোনাৰ 3-4টা জেগাত ফ্লাইট আছে জুবিন দা আজি দিনত কি আছে একো নাই জুবিন দাক লুটি পুটি খালে আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰত্যেকটো কল লিষ্ট আপোনালোকে অসম পুলিচ প্ৰশাসনক ক'ম যে আপোনালোকে তদন্ত চলাওক বিগত 6 মাহৰ পৰা এই বিষয়বিলাক কাৰ লগত প্লেনিং হৈছিলে কিবা কাৰণত কেঁচু খান্দে সাৱধান গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ এই কথা চাওক কেইবাৰো কাৰ নহয় দেই জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল কেইবাৰো কাৰ ঠাণ্ডা কৰিছিলে কিন্তু জুবিন গাৰ্গৰ ইম'চনছ 3 কোটি 60 লাখ মানুহৰ ইম'চনছ কাৰ ইম'চনছ 3 কোটি 60 লাখৰ নহ'ব পাৰে কিন্তু জুবিন গাৰ্গ প্ৰত্যেকজন ব্যক্তিয়ে স্পষ্ট কথা নহ'ব এই চব নাটক বাজি চলি আছে নাটক নহ'ব প্ৰত্যেকজন ব্যক্তি সন্দীপন গাৰ্গকো আনিব লাগে তাত থকা প্ৰত্যেকগৰাকী যিমান মানুহ গৈছিলে আৰু কি নাম হৈছে শ্যামকানু মহন্ত ডাঙৰীয়া পলাতক অৱস্থাত আছে আৰু তেওঁ পাছপৰ্ট ভিজা দখল চব কেঞ্চেল কৰিব লাগে চব আপোনাৰ মাটি সম্পত্তি সকলোবোৰ তদন্ত চলিব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত মানে অন্যায় হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি কাটৰ লৈ অনুৰোধ কৰিছোঁ আপুনি এতিয়া জনপ্ৰিয় লোকপ্ৰিয় আপুনি সেইদিনাখনি হৈ যাব যিদিনাখনি আপুনি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হোৱা অন্যায় আপুনি বিচাৰ দিব অসমৰ ৰাইজক যিদিনা আপুনি বিচাৰ দিব চাওক জুবিন গাৰ্গ ডাঙৰীয়াৰ এই ঘটনাটোত আপোনাৰ অসম পুলিচ প্ৰশাসনৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে কান্দিছে প্ৰত্যেকজন ব্যক্তিয়ে বিষয়ৰ ওপৰত মানে কি কৈছে শোক সন্তপ্ত হৈছে জুবিন গাৰ্গ ডাঙৰীয়া যদি ন্যায় নাপায় তেতিয়াহ'লে আপোনাৰ নিচিনা হাংগু পাংগু মোৰ নিচিনা মানুহে ক'ত ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা কথাবিলাক তেওঁলোকৰ হোৱা ঘটনাবিলাক উলট পালট হৈ আছে আমি যিখিনি স্ক্ৰীনশ্বট পাইছোঁ সেইখিনি স্ক্ৰীনশ্বটটো মিছা নাছিলে এই স্ক্ৰীনশ্বটখিনি চাই প্ৰত্যেকজন মানুহে ক'ব পাৰিব এজন মূৰ্খই গম পাব যে ই অঘটন নহয় ই দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড গতিকে এজন চিজাৰ এটাক থকা এজন যদি শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক তাত যাবলৈ কোনে অনুমতি দিলে আৰু তেওঁলোকৰ হুৱে বাৰ বডিগাৰ্ড হিচাপে থকা সিদ্ধাৰ্থ শৰ্মাই নকওঁ মুখৰ পৰা বেয়া শব্দ ল'ব কি কৰি আছিলে তাত সিদ্ধাৰ্থ শৰ্মাই কি কৰি আছিলে সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব আছিলে জুবিন গাৰ্গ ডাঙৰীয়াক কি খায় কেতিয়া হাগে কেতিয়া কি কৰে চব দায়িত্ব ল'বলৈ সিদ্ধাৰ্থ শৰ্মাই সেইটো সময়ত কি কৰি আছিলে সিদ্ধাৰ্থ শৰ্মা খবৰদাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভাগৰ 30 কোটি টকা আপোনাৰ ৰয়েল হেৰিটেজ আছে 2-3টা পানী ফেক্টৰী আছে আপোনাৰ 3-4টা জেগাত ফ্লাইট আছে জুবিন দা আজি দিনত কি আছে একো নাই জুবিন দাক লুটি পুটি খালে আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰত্যেকটো কল লিষ্ট আপোনালোকে অসম পুলিচ প্ৰশাসনক ক'ম যে আপোনালোকে তদন্ত চলাওক বিগত 6 মাহৰ পৰা এই বিষয়বিলাক কাৰ লগত প্লেনিং হৈছিলে কিবা কাৰণত কেঁচু খান্দে সাৱধান গতিকে এটা কথা আমি ক'ব বিচাৰিছোঁ এই কথা চাওক কেইবাৰো কাৰ নহয় দেই জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল কেইবাৰো কাৰ ঠাণ্ডা কৰিছিলে কিন্তু জুবিন গাৰ্গৰ ইম'চনছ 3 কোটি 60 লাখ মানুহৰ ইম'চনছ কাৰ ইম'চনছ 3 কোটি 60 লাখৰ নহ'ব পাৰে কিন্তু জুবিন গাৰ্গ প্ৰত্যেকজন ব্যক্তিয়ে স্পষ্ট কথা নহ'ব এই চব নাটক বাজি চলি আছে নাটক নহ'ব প্ৰত্যেকজন ব্যক্তি সন্দীপন গাৰ্গকো আনিব লাগে তাত থকা প্ৰত্যেকগৰাকী যিমান মানুহ গৈছিলে আৰু কি নাম হৈছে শ্যামকানু মহন্ত ডাঙৰীয়া পলাতক অৱস্থাত আছে আৰু তেওঁ পাছপৰ্ট ভিজা দখল চব কেঞ্চেল কৰিব লাগে চব আপোনাৰ মাটি সম্পত্তি সকলোবোৰ তদন্ত চলিব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত মানে অন্যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি কাটৰ লৈ অনুৰোধ কৰিছোঁ আপুনি এতিয়া জনপ্ৰিয় লোকপ্ৰিয় আপুনি সেইদিনাখনি হৈ যাব যিদিনাখনি আপুনি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হোৱা অন্যায় আপুনি বিচাৰ দিব অসমৰ ৰাইজক যিদিনা আপুনি বিচাৰ দিব চাওক জুবিন গাৰ্গ ডাঙৰীয়াৰ এই ঘটনাটোত আপোনাৰ অসম পুলিচ প্ৰশাসনৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে কান্দিছে প্ৰত্যেকজন ব্যক্তিয়ে বিষয়ৰ ওপৰত মানে কি কৈছে শোক সন্তপ্ত হৈছে